যেতিয়া পৰা আমাৰ আৰ্মি চিফ এম বাটাক পুলিচ কেইটাত লৈ গৈছে তাৰপিছত আমাক তাৰমানে পুলিচ প্ৰশাসন আৰু গভৰ্ণমেণ্টে আমাক এনেকুৱা প্ৰেছাৰ দি আছে তাৰমানে আমাক তাৰমানে চাৰেণ্ডাৰ কৰিবৰ কাৰণে পলিচি লৈ আছে ইয়াৰ কাৰণে আমি ভাবিছোঁ এতিয়া তাৰমানে আমিতো গভৰ্ণমেণ্টৰ লগত আলোচনাৰ কাৰণে আহিছে আমিতো এতিয়া চাৰেণ্ডাৰ কাৰণেতো আমি অহা নাই আমি যদি চাৰেণ্ডাৰ কৰিব লাগে গভৰ্ণমেণ্টে আমাৰ লগত আলোচনা কৰিব লাগিব আমি কিহৰ কাৰণে NLFB সংগঠন বনাইছিলে কিহৰ কাৰণে আহিছে আকৌ জংঘলৰ পৰা ওলাই আহিলে এতিয়া আমি ডিজাইনৰ টিমত আছে ইয়াৰ কাৰণে আমি গভৰ্ণমেণ্টক আৰু পুলিচ প্ৰশাসনক অনুৰোধ কৰোঁ যে আমাক কেডাৰ্ছকেইটা ফোন কৰি পিনি ভেৰিফিকেশ্যনৰ কাৰণে মাতিব নালাগে যদি কিবা যদি ডাটা বেছ যদি লাগে আমি অলৰেডি SP অফিচত চব দি দিছে SP অফিচৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰিবা যিমান আউটপোষ্টৰ পৰা ফোন আহি আছে এতিয়া আমাৰ কেডাৰ্ছকেইটা তাৰমানে এতিয়া ঘৰত গৈছে খেতি আবাদ কৰিব লাগে এই ছিজনত সেই সময়ত তাৰমানে আমাৰ আউটপোষ্টৰ পৰা ফোন কৰি পিনি মাতি আছে যে থানাত আহিবা ভেৰিফিকেশ্যন আহি আছে এনেকুৱা কৈ পিনি মাতি আছে তাৰমানে এইকাৰণে মই অনুৰোধ কৰোঁ আমাৰ আসাম পুলিচ আৰু গভৰ্ণমেণ্ট অফ BTC যাতে আমাক এনেকুৱা প্ৰেছাৰ নাদিবা আমি পিছটকৰ কাৰণে আহিছোঁ আমাক শান্তিমূলক থাকিবাতে আমি কপাৰেট কৰিম যদি লাগে এইকাৰণে আমি আজিৰ কাৰণে আমি এটা দুটামান কথা কম যে আমাৰ আৰ্মি চিফক যেনেকা লৈ গৈছে তাৰমানে ঘটনা এটা হৈছে NIA চাৰ্জশ্বিটত আমাক আৰ্মি চিফক এতিয়া লৈ গৈছে তাৰমানে ঘটনা এটা হৈছে 2014 কেছ এই কেছখন হৈছে তাৰমানে বিফৰ BTR একট যেতিয়া আমাৰ BTR একট হৈছিলে 2020ত ইয়াৰ আগতে ঘটনা হৈছিলে 2014ত একটৰ পিছত এম বাটাক এৰেষ্ট কৰি পিনি এতিয়া যদি জেলতো লোৱা নাই এতিয়ালৈকে জেলত ৰাখিছে কিন্তু এতিয়া ট্ৰায়েল প্ৰচেছত আছে তাৰমানে এনেকুৱা কৰিব নালাগিছিলে এতিয়া যোনে যোনে চিগনেটাৰিজ আছিলে মই ডাইৰেক্ট নামকেইটাহে ল'ম তাৰমানে এনেকুৱা কৰিব মানে নালাগে আমাৰ চিগনেটাৰিজ আছিলে আচুত পৰা আমাৰ ডাঙৰীয়া প্ৰমোদ বড়ো আৰু ডাঙৰীয়া লৰেন্স ইছলাৰী আৰু NDFB পৰা আছিলে আমাৰ ৰঞ্জন ডিমাৰী ডাঙৰীয়া চাউৰাইগ্ৰা ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু ধীৰেন বড়ো ডাঙৰীয়া আৰু UPPৰ আৰু এজন আছিলে মই যিমান চিগনেটাৰিজ আছিলে অনুৰোধ কৰোঁ যে BTR শান্তি চুক্তি পিছত যে পুৰণা কেছ লৈ পিনি এতিয়া জেলত লৈ আছে বা কাৰোবাৰ কেছ আহিয়ে আছে এইগিলা তাৰমানে হবাৰ নালাগিছিলে যদি হৈ আছে আপোনালোকেতো গম পাই আছে যদি বস্তুখিনি হৈ আছে বুলি আপোনালোকে কিয় একশ্যন লোৱা নাই আমাৰ NLFBৰ সংগঠনত আমি কাকো মানুহ মাৰা নাই কাকো একো কোৱা নাই ডিমাণ্ডো কৰা নাই আমি জাষ্ট পিছটকৰ কাৰণে আহিছোঁ এতিয়া আমি কেমতে ভালকে আছে কিন্তু আমাক আৰ্মি চিফক এনেকা উঠাই লৈ পিনি এনেকা কৰিব নালাগিছিলে এতিয়া মই ক'ব যে আমাৰ আৰ্মি চিফক 2014ৰ কাৰণে যদি লৈ গৈছে এই টাইমত আমাৰ আৰ্মি চিফে তাৰমানে হেণ্ডিকেপ আছিলে ইয়াৰ হাত এটা নাই এই এটা হাত দিয়া এই লেফ্ট হেণ্ড হাত দিয়া কি গুলি মাৰিব পাৰিব না বম পেলাব পাৰিব না গুলি মাৰিব পাৰিব ইয়াৰ আগতে ইয়াৰ হাত এটা নাই এই মানুহজনে এতিয়া কৈছে তাৰমানে ইনভলভ নাছিল বুলি 2014ত ইয়াৰ হাতটা 2014ৰ আগতে কিবা 2008তে কিবা ছিঙি গেল পেছৰা সেই ট্ৰিটমেণ্টতে আছিলে এতিয়া কথাটা হৈ গ'ল এই মানুহ যদি ইনভলভমেণ্ট নাছিলে 2014ত তেনেহ'লে ইয়াক কিয় এৰেষ্ট কৰিছে তাৰমানে এতিয়া আমাৰ লগত চাৰ্জশ্বিট আছে নামকেইটাহে কৈ দিম মই তাৰমানে ইনভেষ্টিগেশ্যনত তাৰমানে যোন ইনভলভ নাছিলে এতিয়া তাৰমানে নামকেইটা নাকম দে বেয়া পাব ন নিজে গম পাই যাব কি কাৰ নাম আছে কিবা প্ৰেচিডেণ্ট ইণ্টাৰিম প্ৰেচিডেণ্ট আছে আৰু আৰ্মি চিফ আছিলে কিবা আৰু প্ৰেচিডেণ্ট আৰ্মি চিফ আৰু জেনেৰেল ছেক্ৰেটাৰী এইগিলা চব আছিলে তাৰমানে ইয়াৰ লিষ্ট কেইটা আছে যে ভালকে আপুনি নামকেইটা চাব পাৰিব আমাৰ এম বাটাৰো নাম আছে এম বাটাক ইয়াৰ কেছত সোমাইছে কিন্তু বাকী কেইটা কিয় সোমোৱা নাই চিধা কথা কৈছো দেই যদি পিছ একত যদি কয় তেনেহ'লে ল'ব নালাগিছিলে এতিয়া সেইদিনা মই এজন ডাঙৰ মানুহ BTCৰ ইয়াৰ লগত কথা পাতিছিলো মই কৈছিলো ইয়াক এটা কথা আগতে তাৰমানে ৰঞ্জন ডিমাৰী ছাৰক কিয় পিছ আকৰৰ পিছত কিয় জেলত সোমাই দিলে এই কৈছে তাৰমানে ৰঞ্জনৰ কেছটা তাৰমানে BTR একৰৰ আগত হৈছে এই কনভিক্ট হৈছে ইয়াৰ কাৰণে ইয়াক ওলাব পৰা নাই
প্ৰচেছ হ'ব টাইম লাগিব বুলি কৈছে কিন্তু কথাটা হৈ গ'ল এতিয়া দে যিমান কেৰেছ আছে এতিয়া জেলত বিফৰ দ্য বিটিআৰ আকৌ কনভিক্ট হৈছে ঠিকেই আছে দে মানিলো এতিয়া প্ৰচেছত আছে বোলে কিন্তু বিটিআৰ এগ্ৰিমেণ্ট পিছতো আকৌ যদি লৈ পিনি যদি আকৌ যদি জেলত ভৰাই দিয়ে এইগিলা কি ক'ব আপোনালোকে কথাটা এটা হৈ গ'ল আগত কৈছে ইছ্যু তাৰ বিটিআৰ একৰ্ডত আগত যোনে যোনে কনভিক্ট হৈছে ইয়াত আমি টাইম লাগিব ওলাবৰ কাৰণে কিন্তু এতিয়া কথা হৈ গ'ল কি বিটিআৰ এগ্ৰিমেণ্ট পিছ একৰ্ড কৰাৰ পিছতো যদি আকৌ যদি এনেকা যদি উঠাই লৈ পিনি পুৰণা কেছত যদি আকৌ যদি জেলত দি দিয়ে এইগিলা আপোনালোকে যোনে ছেক্ৰেটাৰী আছে এইগিলা আপোনালোকে কি ক'ব চাকে আপোনালোকে শুনিব মই I will say frankly to all the signatories that if you can hear me from here, then we need we public and the general people of the borderland wants to know that why such things should happen again. Independence Day special offer लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेसियेल अफारनि एक्सेन्ज बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ आरसि आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज शोरूमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेसियेल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंसे हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन